हेलो माय यूट्यूब फैमिली आशा करूँ आपनालोक सकलो कुशले आछे। আজি मोर स्वाली आलहेना प्रथमটো जन्मदिन সেই उपलक्षे घरत दुआ एटाও करवा हल और राति अन्य एक प्लेनिंगो एरेंज करा होइसे। आगले चाই থাককচোন আমি ক'ত যাম আৰু কি কৰিম। এয়া আমাৰ বাচ্চাৰ পাৰ্টি খোৱাত ব্যস্ত। टिकली उलियाई আছে চাও শোনো মুখ তো চকলেট চকলেট কৰি দিলে। বাইদেউ ৰেডি ৰেডি আমি ওলাইছো দেই। এয়া আমি সকলো ওলাই আহিলো বাৰ্থডে পাৰ্টিলৈ। মই আপোনালোকক আগলৈ দেখুৱাই যাম, আপোনালোকে চাই থাককচোন। এয়া আমি বৰ্তমান ডিব্ৰুগড় আহি পাইছোঁ। এয়া আমি আহি পাই গলোহি আমাৰ লোকেশ্যন ডিব্ৰুগড় HM ৰিজৰ্ট। কেক বয় ডেলিভাৰী বয় ন লাষ্টত গৈ সেইটোৱে হ'ল। Delivery boy is on the way, guys. সঁচাকে বহুত ধুনীয়া লাগিছে ন ভিউটো। সঁচাকে ভাল লাগিছে আৰু আমাৰ পৰিয়াল এন্ট্ৰেন্সটো বহুত ধুনীয়া আৰু পাৰ্কিঙৰ জেগাও বহুত ডাঙৰ। এই আমি সোমাই গৈ আছোঁ পাৰ্টি লোকেশ্যনলৈ। ইয়াত তিনিটা ডাঙৰ ডাঙৰ কুকুৰ ৰাখিছে, হয়তো ছিকিউৰিটি ৰিজনৰ কাৰণে ৰাখিব পাৰে, বাট কুকুৰকেইটা সঁচাকৈ বহুত মৰম লগা। পাৰ্ক আছে সেইফালে। এইটো ফটো সেকশন ফটো মানে ভাল লাগিছে। মই ইয়াত ফটো এটা মাৰি তলতো নাই ফটো শ্বুটৰ কাৰণে ইয়াত বহুত সুন্দৰকৈ বনাই থৈছে। চব ফটো তোলাত ব্যস্ত কিন্তু দেই। আবার ফটো তুলিবলৈ ৰেডি হৈ যিহেতু ব্ৰহ্মপুত্ৰৰ নিচে কাষত থকাৰ বাবে ইয়াত ঠাণ্ডা বতাহ এজাকো মাৰি আছে।
ইয়াৰ ভিতৰখন সঁচাই বহুত ধুনীয়া আৰু আমাৰ পোৱালীকেইটাও বহুত এনজয় কৰিছে। এয়া আমাৰ বেটি কেক আহি গ'ল। এতিয়া আমাৰ বেটিয়ে কেক কাটিব। Pukul. Happy birthday to you. Happy birthday to you. বেটি কেক খোৱাত ব্যস্ত আৰু তাই কেক খাই খুব ভাল পায়। চাওকচোন ভিউটো কিমান ধুনীয়া। ইয়াত ল'ৰা ছোৱালী খেলিব পৰাকৈ সৰু সুৰা পাৰ্ক এখনো আছে। আমাৰ বেটিয়ে এতিয়া পুৰা খেলিছে দেই। আজি বাৰ্থডে পুৰা মস্তি কৰিছে। বাৰ্থডে গ'ল পুৰা ফূৰ্তি। ইয়াত আমিও সৰুৰ লগত সৰু হৈ দিছোঁ অলপ। এয়া আমাৰ খানা আহি গ'ল। ইয়াৰ ষ্টাফৰ বিহেভিয়াৰ আৰু ৰেছপন্স বহুত ভাল লাগিল। এয়া আমি ওলাই আহিলোঁ ঘৰ যাবলৈ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।